আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰক যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি প্ৰথমতে পায়। আজি এক্সাম কেনেকা হ'ল? আজি এক্সাম ভালে দিছে। নিশ্চয় ভিতৰত 45 পাম। তোৰতে? মইতো গোটেই কুৱেশ্যনৰ এনচাৰ কৰিছোঁ। মোটামুটি 100ৰ ভিতৰত 91 পাবি। 35 মান পাম। দে ভাই একো নাই, পাছ কৰিলে হ'ল। পাছ কৰা নম্বৰ এটা পালে হ'ল। এক্সাম কেনেকা হ'ল? বেছি মোটামুটি আজি তামাম নকল কৰিছা না? নাই ৰে, বেছি কথা নাই, মাত্ৰ 20টা কুৱেশ্যন নকল কৰিছোঁ। বাকী মাহ চব মই নিজে কৰিছোঁ। আবে কুৱেশ্যনে 20টা আছিল। আবে কি কোৱা? চা আবে তাতে কি হ'ল? অকল কি বিহাৰৰ ষ্টুডেণ্ট মাহে টপাৰ হ'ব পাৰে নেকি নকল কৰি? আমি হ'ব নোৱাৰো নেকি? ৰিজাল্টৰ পিছদিনাই পেপাৰৰ প্ৰথম পৃষ্ঠাত লিখা থাকিব নকল কৰি ষ্টেণ্ড কৰি দিয়ে দিগন্ত চৌধুৰীয়ে। কিমান ভাল লাগিব শুনি। আবে যি কি নহওক, এইবাৰ বন্ধত খুব ক'ত ফুৰিব যাম। ক'ত যাবি? একলেন যাই কি কৰিবি? তাত কেৱল গাহে ধুব পাবি, মজা নাই তাতে। আচল মজা তাতেহে আছে। কোন ভাই একলেন কোনে কোনে গা ধুব যাম? আমি যাম। আবে নহয় ৰে, এই ছুটি দিনত একলেনত কোনে কোনে গা ধুব? ল'ৰাও যাব, ছোৱালীও যাব। এতিয়া বুজিছ নহয়? পাইছো। এক্সাম কেনেকা হ'ল? এক্সাম আৰু কি হ'ব লগা এটা হ'ল আৰু। এইবাৰ গৰমৰ বন্ধত একলেন যাম, ওলাবি। একলেন কিয়? তাত আমি মাছ মাৰিব যাম। তাতে ডাঙৰ ডাঙৰ মাছ পায়। চাবি জাল খান লৈ ওলাবি, যাম একলেন। আবে মক্কেল, একলেন কি চিনি নাপাওঁ নেকি? তোমালোক একলেনত গাঁও ধুব যাবা? লাভ নাই, তাতে কৰ পৰা মানুহ আহে। তাতে কোনোবাই মুতি দিয়ে, কোনোবাই পাদি দিয়ে, কোনোবাই হাগি দিয়ে, কোনোবাই। হেল্ল' ভাই, মই যাই আছো, ঘৰত যাই আছো। আৰু মই ঘৰত যাম। হা দিদিপে দেখোন ঠিকে ক'ল দে। তাতে ক'ৰ পৰা মানুহ আহে। আবে তই যদি বেয়া পাইছ, আমি ইয়াত গা নুধুলে হ'ল, এই বেলেগ কামতহে যাম। দিছা নহয় মই কি কৈছো? আবে শুন না, কেমেৰাটো লৈ ওলাব কিন্তু। ফটো উঠিম। আছে ঘৰত বা পাৰ্মিশ্যন দিয়ে না নিদিয়ে? পাৰ্মিশ্যন দেউতাৰক মই খালি ক'ব লাগে, দেউতাই মোক একলেণ্ডত থৈ আহিব। মই যেনিবা কিবা কিবিকে পাৰ্মিশ্যন ল'ম, আৰু মোক যদি ঘৰৰ পৰা পাৰ্মিশ্যন নিদিয়ে তেতিয়াহ'লে মই ওলাই গৈ হ'লেও একলেণ্ডত যামেই। আমি একলেণ্ড যামেই। টেনশ্যন নাই বুলিও ক'লো। এতিয়া আটাইতকৈ ডাঙৰ টেনশ্যনটো হ'ল দেউতাৰ পৰা পাৰ্মিশ্যন কেনেকৈ লওঁ। একলেণ্ড যোৱা বুলিও ক'লো, এতিয়া পাৰ্মিশ্যনটোহে ডাঙৰ কথা হ'ল। দেউতা মোৰ মৰমৰ দেউতা। পৰীক্ষা কেনেকা হ'ল? পৰীক্ষা ভালে হৈছে। ৰিজাল্টেহে ক'ব পৰীক্ষা কেনেকা হৈছে। দেউতা মই যাব খোজো। ক'ত যোৱা? 1 মিনিট। আপে ইমান ভয় কিয় খাই আছো ৰে? আজি যদি নকওঁ নহয়, গোটেই জীৱন ভয় খাই থাকিব লাগিব। আজি কমে, দেউতা মই একলেণ্ড যাম, দেউতা মই একলেণ্ড যাম, ভগৱান মুঝে শক্তি দে। দেউতা
দেউতা মই একলেন যাম কি একলেন যাবি সেই লেতেৰা পানীবোৰত গা ধুব যাবি তাৰছে ভাল আমাৰ এই ঝেলটো দাদি হলে পুখুৰীত গা ধুব যাবি গোটেই ভাল পানী মই একলেন যামেই একলেন যোৱাটো আজি গোটেই তেল ওলাই আছো ৰ মই দেউতা মোক একলেন যাব নিদিয়ে ন শুন মই যদি একলেন যাব নাপাওঁ নহয় তই নৰকত যাবি নৰকত চালা পাপিষ্ট বাপ হা তোক গৰম তেলত বৰা বনাব বৰা নৰকত বৰা গৰম তেলত ভাজি বৰা বনাব বৰা বৰা মই যদি একলেন যাব নাপাওঁ নহয় তই নৰকত যাবি নৰকত চালা পাপিষ্ট বাপ গৰম তেলত বৰা বনাব বৰা নৰকত বৰা গৰম তেলত বাবা গৌতম হেল্ল' তই য'ত যাবা ইচ্ছা তাতে যা একলেণ্ডত কেতিয়া যাবি দেউতা আপুনি সঁচাই কৈছে নে মই সঁচাই কৈছো যা বেটা যা জিলে আপনি জিন্দেগী ময়ো একলেণ্ড যাম ভাই বল আবে মক্কেল ক'ত যোৱা একলেণ্ড একলেণ্ড যে বন্ধ হৈছে কি কোৱা খবৰ পোৱা নাই নেকি মনোৰঞ্জন থলী একলেণ্ডৰ দূষিত পানী আৰু অতি নিম্নমানৰ আন্তঃগাঁথনিৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সাময়িকভাৱে বন্ধ কৰি দিলে একলেণ্ড আবে মক্কেল চালা কুকুৰ তোৰ কাৰণে এতদিন বাপেক বাৰে কেনেকে পাৰ্মিশ্যন লৈ তই এলাকো পাইছা মোক কি छन से जो टूटे कोई सपना जग सुना सुना लागे जग सुना सुना लागे कोई रहे ना जब अपना जग सुना सुना लागे जग सुना सुना है হাই একলেণ্ড গেলি না একলেণ্ড বন্ধ হ'ল কিমান সপোন দেখিছিলো তাতে যাম ছোৱালী চাম চব শেষ হৈ গ'ল এই বাদ দিয়া হে এইবিলাক টেনশ্যন নলবি দে ভাই আমি হ'লো গাঁও ল'ৰা আমাৰ ওচৰতে পুখুৰী আছে নদী আছে ঝৰ্ণা আছে এইগিলাত গা ধুলে হ'ল ৰে ভাই ব'ল তাতে গা ধুব যাওঁ ক'ত যাবি গ'লে হ'ল ব'ল